যদি কিবা কাৰণত পাৰ্টি নিদিয়া চবতে মই পুৰস্কাৰখন ভালে হা গাইজ মানুহজনৰ নিজৰ ইনকমৰ ফালৰ পৰা আজি ছেকেণ্ডখন বাইক কোৱা মই কি ক'ম হা মানে মনটো কেনেকুৱা লাগিছে যে নিজৰ ইনকমৰ পইচা ল'ব পাৰিছা ভাল লাগিছে বাৰু নিজৰ ইনকমৰ পইচা এইবোৰ কষ্টৰে মনটো এইটো এক্সট্ৰা মানে ফূৰ্তি এটা থাকে সেইটো নিজৰ ইনকমে লোৱাটো বাকী পিছৰ পৰা ক'ম বাৰু আহি দিয়া গুড মৰ্ণিং গাইজ কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ভালে আছে আৰু প্ৰথমে মোৰ চেনেলটোলৈ সকলোকে স্বাগতম জনালোঁ কি ফুল ফুল অঁ এয়া ফুল এই নাৰ্জী ফুলটো দেখাই আছে গম পাইছেনে এই নাৰ্জী ফুলটো দেখুৱাই আছে তাই আৰু আজি মোৰ মনটো খুবেই ভাল কিয়নো আজি আমাৰ ঘৰলৈ নতুন সদস্য আহিবলৈ গৈ আছে তাকে অলপ আদৰিবলৈ যাম মানে আগবঢ়াই আনিম আৰু আপোনালোকো দেখুৱাম বুলি ভাবিছোঁ থাম্বনেল আৰু টাইটেল চাই সেইটো গম পাইছোঁ ভিডিঅ'টো কেনেকুৱা ধৰণৰ হ'বলৈ গৈ আছে আশা কৰোঁ ভিডিঅ'টো চাই ভালেই পাব আমি ওলোৱা নাই ছোৱালীকো গা পা ধুৱাই লওঁ তাৰপিছত ময়ো ওলাই ল'ম আশা কৰোঁ ভিডিঅ'টো চাই ভালেই পাব স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু একেবাৰে ওলাই মেলি লগ পাই আছোঁ গাইজ এয়া আমি পূৰা এইখন আছে STC সন্মুখতে আছে এইখন বাইকখন এইফালে দিয়া লোৱাখিনি কৰি আছে আৰু এইফালে হাই বুলি কৈ দিয়ক দাদা যদি কিবা কাৰণত পাৰ্টি নিদিয়া চবতে মই পুৰস্কাৰখন বাইকখনৰ যিখিনি ঠিক কৰিবলগীয়া আছে সেইখন ভিতৰলৈ লৈ গ'ল ঠিক কৰিবলৈ আৰু বাকী মানুহজনৰ যিখিনি কাম আছে মানে দিবলৈ থ'বলৈ সেইখিনি দিয়া লোৱা হৈ আছে আৰু তুমি কি নিব লাগিছা বেটি কৈ দিয়া কি নিব লাগিছে কৈ দিয়া গাড়ী বুলি ক'ব গাড়ী গাড়ী নিব আহিছে কাৰ লগত আহিছা দেখিছে না তাই ইয়ালৈ আহি পেলাই উৎপাত প্ৰথম নবহে এতিয়া চক কি হ'ল চেলি দিলোঁ যে সেইফালে ইফালে মানুহজনে এবাৰ ট্ৰাই কৰি চাইছে ঠিকে আছে নাই বাকী সেয়া কামৰ মাজতে এয়া চাহ খাবলৈ দিলে ময়ো চাহ তাহখিনি খাই ল'লোঁ আৰু সেয়া কিছুমান বোলা চহী মাৰিব লগা আছে মানুহজনে সেয়া চহীবিলাক মাৰি আছে আৰু বাইকৰ কাম সকলোখিনি হৈ গ'ল সেয়া বাইকত বহি ল'লোঁ যিহেতু এখন বেছিনেই যথেষ্ট গতিকে বাইকখন ভালদৰে থাকক সেয়ে অকণ মন্দিৰৰ পৰা দেখাই আহোঁগৈ তাৰপিছত এয়া থানৰ পৰা তাই নাহে পূৰা দৌৰি ফুৰিছে আৰু কি ক'ব আৰু একদম আহিবই বিচৰা নাই পূৰা দৌৰি ফুৰিছে তাত তাই
এয়া পূজাৰীয়ে বাইকখন পূজা কৰি দিছে। তাৰপিছতে ঘৰো আহি পাই গ'লোহি। সেয়া ঘৰতো মায়ে চাকি বন্তি অলপ দেখুৱাই দিছে আৰু সেয়া চকাবিলাক ধুই দিছে। এয়া আইতাকক দেখি ছোৱালীকো ধূপ ঘূৰাব লাগে। সেয়া তাইকো দি দিছে আইতাকে। তাই ভয় কৰি আছে নাই। আজিলৈ ভিডিঅ'টো ইমানেই। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাই আছে তেওঁলোকে প্লিজ এটা ছাবস্ক্ৰাইব কৰি মোক আগুৱাই যোৱাত সহায় কৰিব আৰু মৰম চেনেলবোৰ কৰি যাব। তেতিয়া মোৰো ভাল লাগে আৰু তেতিয়াহ'লে নতুন এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাম। তেতিয়াহ'লে আজিলৈ বাই বাই।